Hello viewers, আজি মই Microsoft Excelৰ এটা এডভান্স ফিচাৰ আপোনালোক দেখাম। আপোনালোকে যদিও এতিয়ালৈকে Microsoft Excelৰ এডভান্স ফাংচনৰ লগত মোৰ চেনেলৰ থ্ৰুৰে পৰিচিত হোৱা নাই, তথাপিও মই আজি আপোনালোকক এটা একেবাৰে সিম্পল এটা টেকনিক শিকাম, যিটো মানে এজন নিউ লাৰ্ণাৰে এইটো এপ্লাই কৰিব পাৰে। এখন টেবুলত এটা কলমত আমাৰ ইণ্ডিয়ান ৰুপিজ নাম্বাৰত দিয়া আছে আৰু এটা কলমত ৱৰ্ডটো লিখিব দিছে। গতিকে বলক এটো লিখো এতিয়া। যেটো নরমাল মানে আমাৰ তৰিকা এটোত মানে যদি আপোনাক লিখিব দিও আপুনি কেনেকৈ লিখিব বা মই কি লিখিম মই এনেকৈ লিখিম। এটো নাম্বাৰত আছে আৰু এটো ৱৰ্ডত আছে। $1,500 only. Next আসলে 6,500 rupees only. Next আসলে 10,000. যদি চাওক ভিউয়াৰ্স, মই এডভান্স ফিচাৰ ইউজ নকৰাকে নৰ্মালি মই নাম্বাৰ এটা ৱৰ্ডলৈকে কনভাৰ্ট কৰিবলগীয়া হ'লে এনেকৈ মই কমপ্লিট টাইপ কৰিব লাগিব। আৰু ইয়াৰ উপৰিও এক্সেলত কোনো এনেকুৱা বাই ডিফল্ট ফৰ্মুলা নাই। নমস্কাৰ ভিউয়াৰ্স, মোৰ নাম মনোজ আৰু মই আপোনালোকক মোৰ টেকবিট চেনেললৈ ওয়েলকাম জনাইছো। আমি এতিয়া শিকিম কনভাৰ্টিং ৰুপিজ ফ্ৰম নাম্বাৰছ টু ৱৰ্ডছ ইউজিং এডভান্স ফিচাৰ। তো ইয়াৰ কাৰণে একো নাই, আমি সিম্পলি ইয়াতে আমি গুগলত যাম। যিকোনো এটা আমি আমাৰ মন পছন্দৰ এটা AI টুল খুলি লম আৰু ইয়াতে সিম্পলি আমি কম যে প্লিজ write a code of VBA for Excel to convert Indian rupees into words. এটা চাব আৰু এটো লিখি সিম্পলি এন্টাৰ মাৰি দিয়ক। চাওক ভিউয়াৰ্স, আমাৰ ইমান এটা টাফ কোড এটা ইমান সোনকালে লিখা হৈ গ'ল। গতিকে যেহেতু এতিয়া AI জামানাত চলি আছে, আমি ইমান কষ্ট কৰি পেলাই এইবিলাক নিজে লিখা দৰকাৰ নাই। এটলিষ্ট কিছুমান ফাংচনত আমি নিজে লিখিব নালাগে, আমি AI হেল্প ল'ব পাৰো। গতিকে এইটো সিম্পলি কি কৰিম, মই ইয়াতে চাওক সিম্পলি মই এই কোডটো ইয়াৰ পৰা কপি কৰিলো। এতিয়া বলক আমাৰ এক্সেল শীটখনলৈকে যাও। এখন আছিল আমাৰ এক্সেল শীট। এটা ভিউয়াৰ চাওক, ইয়াতে মই এতিয়া স্পেল নাম্বাৰ ফাংচন ইউজ কৰিম। ইয়াতে চাওক, এতিয়া মই যদি ইকুৱেল টু স্পেল নাম্বাৰ লিখো, ইয়াতে এক্সেলে মোক কোনো প্ৰম্পট দেখুৱা নাই। কিন্তু যেতিয়া মই ইয়াতে VBA কোডটো লিখিম, ইয়াতে স্পেল নাম্বাৰ ফৰ্মুলাটো জেনাৰেট হৈ যাব। গতিকে VBA লিখিব কাৰণে সিম্পলি আমি ইয়াতে আপুনি একো ভয় খাব নালাগে। সিম্পলি মই শৰ্টকাট দেখাই দিছো, অল্ট আৰু F11 কি টিপিব। ইয়াতে এটো এটা VBA মডিউলৰ উইন্ডো খুলি যাব। এটো সকলো ধৰণৰ এক্সেলতে এভেইলেবল আছে। সিম্পলি ইনসাৰ্টত যাব, মডিউলত ক্লিক কৰিব আৰু যেটো উইন্ডো আছে এটা পেস্ট কৰি দিব। ভিউয়াৰ্স, পেস্ট কৰি দিয়াৰ পিছত এটো সিম্পলি সেভ কৰি দিব। এতিয়া আমি যাম আমাৰ যেটো এক্সেল ফাইল আছে তালৈকে যাম। এটো চাওক, ইয়াতে এতিয়া মই চাব, ইয়াতে এতিয়া মই ইকুৱেল টু স্পেল চাইছে, তলত স্পেল নাম্বাৰ এটা প্ৰম্পট দেখাইছে। স্পেল নাম্বাৰ INR ব্ৰেকেট দিম, এটো ক্লিক কৰিম, এটো ৰাইট পেৰেন্থেসিস দিম। চাওক এটা চাওক আহিলে, ভিউয়াৰ্স চালে আহি গ'ল। এটা সিম্পলি মই তলতে যাম, তললৈ একদম তল লাষ্টৰ কলমলৈ যাম, যেটো খালি আছে। এলে যাই পেলাই শিফট কন্ট্ৰোল আপ এৰো কৰিম আৰু কন্ট্ৰোল ডি কৰি দিম। চাওক গোটেই
পলম গোটেই ফৰ্মুলা আহি গ'ল। ইয়াতে ইমান পইচাও দেখাইছে, চাওক এইটো 1150.50 পইচা, এইটো চাওক 1150 rupees and 50 paisa অনলি। আশা কৰোঁ ভিউৱাৰ্ছ আপোনালোকে ভিডিঅ'টো চালে আৰু এইটো বুজি পালে আমি কেনেকৈ মাইক্ৰ'ছফ্ট এক্সেলৰ লগত AI ইউজ কৰি কিছুমান কাম ইজিলি কৰিব পাৰোঁ। তো আজিলৈকে ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাব আৰু আপোনাৰ নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।